ৰাইজৰ কাম হোৱাৰ পিছত আমাক খাবলৈ দিলে মদ আৰু মাংস, কিন্তু আমি মদ নাখাওঁ, সেইকাৰণে মাংসটো লৈ ল'লোঁ। ৰাইজৰ মানুহ বহুত আছে, সেইকাৰণে মাংসবিলাক অলপ প্ৰসাদৰ দৰে। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ ভিডিঅ'। ত' গাইজ আকৌ এতিয়া নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত। ত' আজি হ'ল মানে আমুতি চোৱা, আৰু আমুতি চোৱাৰ কাৰণে মানে আমাৰ গাঁৱত মানে অলপমান কাম কৰা হ'ব, জংঘলবিলাক চাফা কৰা। আৰু আপোনালোকক এই ভিডিঅ'টো মই বনাই দেখুৱাই আছোঁ। তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা লাষ্টলৈকে। আৰু আমাৰ গাঁৱত মানে কেনেকৈ কাম চামবিলাক কৰে আপোনালোকক গাইজ দেখুৱাই আছোঁ। আৰু গাইজ এতিয়া বাজিছে 8টা, আৰু মই গাঁৱলৈ ওলালোঁ ৰাইজৰ কাম কৰিবলৈ। তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক। চ' ফাইনেলি গাইজ আহি পালোঁ আমাৰ গাঁও চাৰিআলিত। আৰু ইয়াতে মানে প্ৰথমতে হাজিৰা কৰি ল'ব, কোনে আহিছে কোনে অহা নাই, তাৰপিছতহে কামবিলাক কৰিব। হাজিৰা কৰি থকা সময়তে আহি গ'ল গাইজ বৰষুণ। আৰু ইয়াতে চাওক কিবা পকা ওলাই আছে ৰছী দি, আপোনালোকে চাওক কেনেকৈ ওলাই, সেইটো চাবলৈ গ'লে গাইজ। এতিয়া গাইজ বৰষুণটো ৰখি গ'ল, আৰু ইয়াতে গাইজ কাম কৰিবলৈ আহিলে গাঁৱৰ মানুহবিলাকে, আৰু ময়ো আহিলোঁ। আৰু ইয়াতে কাৰেণ্টৰ তাৰ মানে লাগি আছে, বাঁহবিলাক, সেই বাঁহবিলাক কাটি মানে কিবা কৰি আছে, চাফা কৰি আছে। আৰু এই ভিডিঅ'টো মই গাইজ ভইচ অভাৰ দি বনাই আছোঁ, কাৰণ ডাইৰেক্ট বনালে মানে ছাইডৰ যিটো বেকগ্ৰাউণ্ডৰ আৱাজবিলাক আহে, বেয়াকৈ আহে মোবাইলত, সেইকাৰণে। আৰু মোৰ লগত মানে মাইক চাইক একো নাই, সেইকাৰণে ভইচ অভাৰ দি ডাইৰেক্ট বনাই আছোঁ। আৰু এইফালে চাওক কাম চাম হোৱাৰ পিছত আহি গ'লোঁ মানে ইয়াতে আমাৰ ফিল্ডত, আমাৰ মন্দিৰৰ ওচৰত। আৰু ইয়াতে মানে কাম কৰাৰ পিছত এতিয়া মদ আৰু মাংস খাব, কিন্তু আমিতো মদ নাখাওঁ, সেইকাৰণে আমি মাংসটো লৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো গাইজ মোৰ ইমানতে হ'ল সমাপ্ত। ৰাজহুৱা স্থানত মানে গাইজ মদ খোৱা ভিডিঅ'বিলাক মানে পাব্লিছ কৰিব নালাগে, বনাব নালাগে, সেইকাৰণে মই ব্লাৰ কৰি দিছোঁ, কিন্তু তথাপিও বনা খাল ভিডিঅ'টো।